1:35 চাওক গাইজ। আৰু আমি এতিয়া ক'ত আছোঁ আপোনালোকক মেক্স দাক চিনি পাইছে নাই পোৱা নাজানো, কিন্তু যোনে যোনে চিনি পাইছে প্লিজ কমেণ্ট কৰিব। মেক্স দা ইয়াত আহি কেনেকুৱা? ছবিটো এটা বানপানীৰ ছবি হয়, যিটো যেতিয়া আমাৰ বানপানীখিনি শেষ হয়, বানপানী যেতিয়া শেষ হৈ পৰিছিল গাইছ আজি হেভি প্ৰগ্ৰেম এটাত আহিছোঁ, মানে ৰাতি প্ৰগ্ৰেম এটা আপোনালোকক দেখাই আছোঁ কি হয় আজি। মানে কাজিৰঙা ফেষ্টিভেলৰ কাৰণে ৰাতি প্ৰগ্ৰেম এটাত আহিছোঁ, তাকে কি হয় আপোনালোকক দেখাই থাকিম, চাই থাকিব মজাকৈ। আৰু ইয়াতে মানে মোৰ বেলেগ এটা ভাল লাগি আছে, এই মানে বাঘে খোৱা ভিডিঅ'টো মানে মানুহ ঘৰৰ বনালোঁ, আৰু আকৌ এদিন যাম চাগে কেতিয়াবা। মানে সেইটো ভিডিঅ'ত 1 লাখ চুলে, আপোনালোকৰ মৰম যে ইমান বহুত বহুত ধন্যবাদ তাৰ কাৰণে। আৰু ভিডিঅ'টো চাওক আজি কেনেকুৱা হয়। মানুহ ধেৰ আৰু গান গাব মজা। গম পাই নাপায়, চবেইতো আমাৰ খেতি মাটি চবটো তাৰপৰা লৈ চাগে। তো এতিয়া আমাৰ গোটেই উদ্দেশ্যটো হৈছে যে আমি কাজিৰঙা গণ উৎসৱ বুলি পাতি আছোঁ যোৱা বছৰৰ পৰা। যোৱাবাৰ আমি আদিবাসীৰ মানুহৰ লগত পাতি আছিলোঁ, এবাৰ আমি পাতিম মিচিং মানুহ আমাৰ নিজৰ কমিউনিটিৰ লগত। আমি কথা পাতিম আমাৰ ভূমি অধিকাৰৰ কথা লৈ পেলাই, আমি পাতিম যে আমাৰ কাজিৰঙাৰ কথা লৈ পেলাই। এতিয়া যিহেতু ইতিহাসত জানো যে এই গাঁওখন কাজিৰঙাৰ ভিতৰত আছিলে 1960 চনত। আমাৰ ইয়াত আঁতৰে যেতিয়া ভিতৰত আছিলে, আমাৰ ইয়াত আঁতৰে তাৰ পৰা উঠি ইয়াত বহিলেগে। গান এটা গাব মানে সৌৰভ দাই, এইটো আয়া হাই বুলি কৈ দিম মজা। এতিয়া সৌৰভ দাই গাব গান এটা মজাকে। সৌৰভ দা নেপালী গান এটা গাব মজা, আৰু পুৰা ৰাইজে পুৰা চাই আছে। গোটেই বিপ্লৱ ভাই মাৰ্চাল্লা হাই বঢ়িয়া, পুৰা ৰাইজে চাই আছে। मलाई थाहा छैन कति कुरा सिकाइदेऊ तिमी रिसाइ बसेको देखि पागलै जाको मलाई आउँदैन मेरो लागि तिम्रो तिम्रो लागि म छु। পুৰা এতিয়া মেক্স দা হেৰি গাব। মেক্স দা হাই বুলি কৈ দিয়ক। হেল্ল' হেল্ল' পুৰা মেক্স দা গাব। আৰু দাদাৰ নামটো কি আছিলে? মোৰ নাম ঋষভ দা। পুৰা সব দা হাই বুলি কৈ দিয়ক। হেল্ল' মেক্স দাক যদি চিনি পাইছে প্লিজ কমেণ্ট এটা কৰিব। ধুনীয়া গান গায় কিন্তু। যেতিয়া ৰজা যায় সুখ
সুখৰ চাইৰেন বজাই পথৰ কাষৰ কোনোবা বোকাটোৰ শিশুৱে ডাষ্টবিনতে লুকাই মহানগৰ শ্বপিং মল ডিস্কো আৰু মিছা মানুহ মিছা সময় আৰু আৰম্ভণি ত্ৰিপুৰা সভ্যতা ৰাজপথে যেতিয়া ৰজা যায় সুখৰ চাইৰেন বজাই পথৰ কাষৰ কোনোবা বোকাটোৰ শিশু ডাষ্টবিনতে কিমান তই শিয়ালৰ দল সোমাল শুই আছ কিয় লাচিতৰ কোনো যুৱক মোবাইলত আৰু ভাতৃ চলি যোৱা অৱশেষ ৰাজপথেদি যেতিয়া ৰজা যায় মুখৰে চাইৰেন বজাই পথৰ কাষৰ কোনোবা বোকাটোৰ ডাষ্টবিনতে এতিয়াও ৰজা যায় সুখৰ চাইৰেন বজাই পথৰ কাষৰ কোনোবা ভোকাটোৰ শিশুৱে ৰঙা বেলি তুলে চাই ধন্যবাদ আহি গৈছে ঝুমুৰ গাইজ লাইট চাইট লগাই লৈছোঁ ঝুমুৰ আহি গৈছে এতিয়া ঝুমুৰটো মজাকৈ চাওঁ কেনেকুৱা ভালে ধুনীয়া লাগিছে নাই ভাল লাগিছে খুব ভাল এটা পদক্ষেপ অঁ ৰাইজৰ উৎসৱ আমাৰ উৎসৱ খুব ভাল লাগিছে নতুন জেনেৰেশ্যনে উদযাপন কৰিছে খুব ভাল পাইছোঁ আগুৱাই যাওক প্ৰগ্ৰেমটো খুব ভাল হৈছে তাৰে কামনা কৰিলোঁ ধন্যবাদ ধন্যবাদ এটা যে অৰ্গেনাইজ কৰি পেলাই আহিছে আমাৰ কাৰণে ডেভেলপ বহুত ভাল মোৰ কাৰণে বেলগুৰি হৈ মই গোটেইখিনি ধন্যবাদ জনাইছোঁ আপোনালোকৰ আশীৰ্বাদ আমি আমাৰ দুখৰ কথা ক'ম আমি আমাৰ বেদনাৰ কথা ক'ম আমি আমাৰ অধিকাৰৰ কথা ক'ম আমি আমাৰ দাতব্যৰ কথা ক'ম সেয়াই আমাৰ সেইটোৱে হ'ল গণ উৎসৱ হয় নহয় কওঁ নহয়তো আমাৰ কথা কোনো নুশুনে আজিৰ দিনটোৰ কাৰণে আৰু এতিয়া বৰ্তমান আহি পাই গ'লোঁ কুমচুং আৰু মেক্স তাক চিনি পাইছে নাই পোৱা নাজানো কিন্তু যোনে যোনে চিনি পাইছে প্লিজ কমেণ্ট কৰিব মেক্স দা ইয়াত আহি কেনেকুৱা লাগিছে বহুত মজা লাগিছে আৰু ভাল লাগিছে। মোৰো বিৰাট এইটো এনেকুৱা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ এক্সপিৰিয়েঞ্চ ভাল আমাৰ কাজিৰঙা পিপল ফেষ্টিভেলত ফাৰ্ষ্ট আহিছে আৰু এইকেইদিন ইয়াতে আছে এইকেইদিন ইয়াতে আছোঁ মই তোমাৰ কালি আহিলোঁ কালিৰ পৰা আছোঁ আৰু ইয়াতে আৰু কেইদিন কাজিৰঙা পিপল ফেষ্টিভেললৈকে থাকিব নহয় আছোঁ এইকেইদিন গোটেইকেইদিনে আছোঁ গোটেই লাগি মেলি সকলোৱে একেলগে আৰু নেক্সট টাইম বহুত ধুনীয়া গান গায় আপোনালোকে শুনিছেই বহুত ধুনীয়া গান গায় আৰু পডকাষ্টতো গৈছে চাগে ন এই পডকাষ্ট এটা আছিলে আৰু আছিলে আৰু সৰু সুৰাকৈ গৈছে আৰু মজাকৈ গান শুনি থাকিব এইকেইদিন ইয়াতে থাকিব ময়ো আহি থাকিম মোৰ পৰিৱেশ চাওক মাৰ্চেল দা মোৰ নিজৰে জেগা নিজৰে জেগা আৰু বহুত ধুনীয়া আৰ্ট কৰে
মাৰ্চেল দাই আৰু আপোনালোকে এই দেখিব টেকটো দেখাই দিয়া। আজি কৰিব নে ৰাতি এই মাত্ৰ মই এই টেকটো দেখাই হয় নেকি কোনটো এইটো কি লিখিছে মানে মাৰ্চেল এই আবি মজা লাগিছে ছবি আঁকিব লাগিব ছবি এতিয়া ৰাতি? আৰম্ভ হৈছেহে আচ্ছা ৰাতি আঁকিব না ৰাতি একো নকৰো পিছৰ কথা কিন্তু ৰাতি আঁকিব লাগিব কাইলৈৰ পৰা পুৰা ফুল্লি এক্টিভ মই ৰাতি আঁকিব লাগিব মই এতিয়া আহি গ'লো কৰিবলৈ আছে মই এতিয়া আহি গ'লো ৰাতি ৰাতি আঁকিব লাগিব পোহৰটো অলপ কম দুটা আনিলো তো মই এটা আনিলো লাইট লাইন আনিলে নি দুটা হৈ গ'ল এতিয়া বঢ়িয়া মজা তেনেহ'লে জেগা। কৰিব লাগিব পুৰা মজা জেগা একদম কুমচুং জুই মজা জেগা একদম ন শান্তি লগা পৰিৱেশ কাইলৈ আমি ব্লগ দেখা পাম না আৰু এতিয়া বাজি গ'ল এটা 35 চাওক গাইছ আৰু আমি এতিয়া ক'ত আছোঁ আপোনালোকক এবাৰ দেখাই দিছোঁ চাওক না আৰু পুৰা বিপ্লৱ ভাই লাগি আছে গান চান মজাকে লগাই লৈছোঁ কাজিৰঙা পিপল ফেষ্টিভেলৰ কাৰণে আমি লাগি আছোঁ আৰু বিপ্লৱ ভাই ইমান ধুনীয়াকৈ ছবি আঁকিছে আৰু ছবিটোৰ বিষয়ে অলপমান ক'ব আপোনালোকক সিদিনাখনো কৈছিলে আৰু আজিও ক'ব যোনটো ছবি আঁকি আছে আৰু এইটো যিকেইটা ছবি আঁকি আছে মানে আমাৰ মানে দুখীয়া পৰিয়ালৰ মানে পৰিস্থিতিবিলাককে আঁকি আছে আৰু সেইবিলাককে ৰাইজক দেখাব যে আমি কেনেকৈ জীয়াই আছোঁ আৰু সকলোৱে যাতে ছাপোৰ্ট কৰে আৰু এটা 35 হ'ল এতিয়ালৈকে লাগি আছোঁ কামত আৰু নতুনকৈ চাই আছে যদি প্লিজ ছাবস্ক্ৰাইব এটা কৰিব পুৰা বিপ্লৱ ভাই লাইট অফ কৰি ল আমাৰ ছবিটোৰ বিষয়ে অলপমান ঠিক আছে এই ছবিটো এটা বানপানীৰ ছবি হয় যিটো যেতিয়া আমাৰ বানপানীখিনি শেষ হয় বানপানী যেতিয়া শেষ হোৱাৰ পৰিস্থিতি য'ত মাটিবোৰ পলসুৱা হৈ যায় আৰু সেই পৰিস্থিতিও মই আঁকিবলৈ চেষ্টা কৰিছোঁ ছবিখনত এটা চাইনৰ মাজত এক আমাৰ গাঁৱলীয়া পৰিৱেশ কাজিৰঙাৰ ওচৰত থকা আৰু যেতিয়া কি হয় বানপানী যেতিয়া সোঁতটো বেছি হয় যেতিয়া বানপানী বেছিকৈ হৈ থাকে তেতিয়া কি হয় যিবোৰ খুটা হয় বিজুলী যিবোৰ খুটা হয় ভাঙি পৰে আৰু সেই পৰিস্থিতিতে মই এখন ছবি হোৱা দেখাবলৈ চেষ্টা কৰিছোঁ ৰাইজক দেখাব চেষ্টা কৰিছে ভাইটোৱে আৰু আমাৰ কাজিৰঙা ওচৰ বুলিয়ে নহয় যিমানখিনি মানে যিমানলৈকে বানপানী হয় বানপানীত বুৰি থকা ৰাইজৰ প্ৰতিছবি হয় মানে আৰু আপোনালোকে প্লিজ ছাবস্ক্ৰাইব এটা কৰিব আকৌ এবাৰ কৈছোঁ আৰু এইটো ভিডিঅ'টো যাতে মৰম দিয়ে আৰু মানে আৰু ছবি আঁকি আছে আৰু মাৰ্চেল দা বুলি কৈছে আপোনালোকে চিনি পাইছে সি অকল স্প্ৰে দি গাফিচ মাৰি মানে হেৰি কৰিব আৰ্ট কৰিব বেলেগ এটা ভাল লাগিব মানে আপোনালোকে যদি মই সেইকাৰণে কৈ আছোঁ যে বোকাখাটৰ ওচৰৰ বা নিকৰিৰ ওচৰত আপোনালোকে কোনোবা আছে যদি যাব পাৰে তাতে প্ৰতিছবি দিয়ে আমি দেখুৱাব আমাৰ মনোভাৱবিলাক মানে দুখীয়া পৰিয়ালৰ মনোভাৱবিলাক আৰু কি ক'ম আৰু মানে চাই থাকক আৰু কেইটা বজালৈকে আমি লাগি থাকোঁ কামটো আজি আৰু এটা কথা কৈ দিওঁ আমি এতিয়া য'ত আছোঁ সেইখন হ'ল কুমচুং আৰু আপোনালোকে কোনোবাই যদি আহিব বিচাৰে মই ডেছক্ৰিপশ্যনত নম্বৰ দি দিওঁ আপোনালোকে ইয়াত আহি মজাকৈ থাকিব পাৰে মানে এখন ৰিজৰ্ট হয় মানে চাওক না কি মজা এইটো এটা ঘৰ আৰু এই দুটা টেণ্ট মজাকৈ থাকিব পাৰে ইয়াত আহি বেছি দামো নহয় আপোনালোকে মজাকৈ ইয়াত থাকিব পাৰে মানে কাজিৰঙা একদম ওচৰত কাজিৰঙাখন লাগি আছে ইয়াতে আৰু আপোনালোকে জীপ চাফাৰী কৰিব পাৰে আৰু এতিয়া লাষ্ট মোমেণ্ট পাইছোঁহি আৰু মানে আৰু এতিয়া ভাই এতিয়া চাইনটো মাৰিব মানে ইয়াৰ নামটো লিখিব এই ছবিটো আঁকিলেতো আৰু কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব अब मेरे लिए जियो ना গানটো কেনেকুৱা লাগিছে মজা জিও না বিপ্লৱ ভাই এতিয়া চাইনটো মাৰি হৈ গ'ল এইটো আৰু ইয়াৰ জৰিয়তে চাইন থাকিলে মানে এই ছবি আঁকিছে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আজি প্লিজ কমেণ্ট এটা কৰিব তেতিয়া গম পাম আৰু আজি দিছোঁ বাই নেক্সট এটা ব্লগত আকৌ লগ পাম গুড নাইট বাই বাই গাইছ
বাই বাই।